হাই এভৰিৱান গুড মৰ্ণিং আৰু পুনৰবাৰ মই এনে এটি নতুন ব্লগৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি যিহেতু সকলোৱে জানেই মহাশিৱৰাত্ৰি বুলি, তো ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ বুলি। আৰু আমি যাব লৈছোঁ গাঁৱৰ ওচৰৰ মন্দিৰটোলৈ, নীলকণ্ঠ মন্দিৰলৈ। তো তাতে সেৱা কৰিমগৈ আজি, বেলেগ দূৰলৈ নাযাওঁগৈ। তো ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰি দিওঁ আৰু আপোনালোক সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা থাকিল। বলক তেনেহ'লে আজিৰ দিনটো কৰ্মৰাজিখিনিৰ সৈতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে শেষলৈকে ধুনীয়াকৈ চাই যাব। আৰু বলক আমাৰ লগত আমাৰ গাঁৱৰ মন্দিৰটো। ৰাতিপুৱালৈ বহুত কাম আছিল, সেইবাবে ৰাতিৰ শৰাইখনৰ বাবে প্ৰসাদ তিয়াই ৰাখিছিলোঁ। আৰু ৰাতিপুৱা এয়া গা পা ধুই আহি শৰাইখন ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু শৰাইখনত আছে এয়া কলপাত এটাত চাকি জ্বলাবৰ বাবে। তো এয়া নাৰিকল, তেল, ধূপ, মাটি চাকি, শলিতা, যিখিনি শৰাইত থাকিব লাগে, তামোল পাণ সকলোখিনি দি ৰাখিলোঁ। আৰু এতিয়া আমি গোটেইকেইজন যাম। গা পা ধুই আমিও ৰেডি হৈ আহিলোঁ, ঘৰৰ কাম বনো আজৰি। তো এনেকৈ আজি মহাদেৱৰ ওচৰত এই অকণমানি শৰাইখন দিম আৰু সদায় যেন মহাদেৱে আমাক সকলোকে এনেকৈ ভালে ৰাখে তাৰ কামনাৰে। ভালে আমাৰ মিষ্টাৰ ওলাই মেলি হৈ গ'ল। আমি গাঁৱৰ মন্দিৰলৈ যাম ন, বেছি দূৰলৈ যাব লাগে মানে সময় নাই। তো সেইকাৰণে আমি গাঁৱৰ মন্দিৰলৈ যাম। আৰু আমাৰ ড্ৰেছে আৰু বেলেগ একো নাই, কিন্তু ইমান সাজি কাচি নাযায়, একেবাৰে চিম্পুলকৈ গৈছোঁ। তো মিষ্টাৰকো দেখাই দিলোঁ। আৰু এইফালে ধুনীয়াকৈ পিন্ধি মেলি লৈছে চুৰিয়া। এতিয়া যাব লৈছোঁ, একদম ধুনীয়াকৈ ঘৰৰ লাইট চাইটবিলাক অফ কৰি লৈছোঁ। বেছি সময় নহয় বাৰু, হ'লেও লাইট অফ কৰি লৈছোঁ আৰু দৰ্জা চৰ্জা বন্ধ কৰি লৈছোঁ আৰু ব্লগটো আকৌ কণ্টিনিউ কৰি লৈছোঁ। ব'লক তেনেহ'লে আজি আমাৰ নীলকণ্ঠ মন্দিৰলৈ আপোনালোকক লৈ যাওঁ। আৰু এয়া গেট বন্ধ কৰি লৈছোঁ। গৈ এইফালে ভণ্টি ওলাই ৰৈ আছে। আহি পালোহি আৰু আমি নহা আগতে বহুত মানুহে এনেকৈ চাকি বন্তি জ্বলাই গ'ল। আৰু ভিৰটো ইমান এটা নাই হোৱা, কাৰণ আমি সোনকালে গৈছোঁ, সোনকালে জ্বলাই মেলি চাকি আহোঁগৈ বুলি। তো এয়া সোনকালে আহিলোঁ আৰু এইফালে মানুহ ৰেডি হৈছেহে। তো আমি আৰু নেক্সটটো কৰিম বুলি ভাবিছোঁ সেৱা। তো চিজিলকৈ কৰি গৈছে সকলোখিনি। তো আৰু বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো আপোনালোকে এনজয় কৰক লাষ্টলি। হে গাইজ, গুড ইভিনিং। আৰু আপোনালোকক আহি ডাইৰেক্ট পথাৰত লগ পালোহি। আমাৰ সৰিয়হ তুলি আছে, মানে আমি তুলিব লগা হোৱা নাই, এনেকৈ খুৰী কেইজনীমান লগাই দিছোঁ। তো তেওঁলোকেই তুলিলে আৰু ভাবিলোঁ আপোনালোকক ভিডিঅ' এটা কৰি ৰাখোঁ বুলি, আপোনালোককো দেখাব লাগিব। তো মানে বহুত ভাগৰ লাগি আছে আৰু আমাৰ পথাৰ যিহেতু বহুত দূৰ। তো সেইকাৰণে মানে ইমান এটা পথাৰলৈ আহোঁ কিবা কিবি সেইখিনি ব্লগ কৰি আহিব নহ'লগৈ, মানে জল্দি আহিব লগা হৈ গ'ল সেইবাবে। আৰু আপোনালোকক আজি ঐনিতম শুনাব, ৰ'ব, শুনি থাকিব দেই।
একদম মানে ৰাতিহে আপোনালোকক আকৌ লগ পাইছোঁ দিনত আৰু ভিডিঅ' কণ্টিনিউ কৰিবগৈ নোৱাৰিলোঁ গম পায় আৰু ইঠাইৰ পৰা সিঠাই গৈ থাকোঁতে মানে কিমান ভাগৰ লাগিছে আৰু টাইমটো একেবাৰে গুচি গৈছে কেনেকৈ তাত সময় গৈছে গমেই নাপাওঁ আৰু এইফালে বনাই আছোঁ মাংস ৰাতি সাঁজটোৰ বাবে একেবাৰে চিম্পুলকৈ বনাইছোঁ যেনে তেনে খাই বৈ ধুনীয়াকৈ শুবই লাগে দিনটো ইমান ভাগৰ যুগৰ সেইবাবে আৰু এইফালে এয়া আছে বিলাহী আলু পিঁয়াজ চব জলকীয়া একেলগে কাটি ৰাখি দিছোঁ আৰু এইফালে মাংস ভাজি আছোঁ তো ভিডিঅ'টো লাষ্টলি চাই যাব কিমানখিনি কি দেখাব পাৰোঁ নাজানো বাৰু তো আপোনালোকে ধুনীয়াকৈ স্কিপ নোহোৱাকৈ চাই যাব আৰু একামান মৰম দিব আপোনালোকে দেই তো দেখাই আহিছোঁ আপোনালোকক এইখিনি ধুনীয়াকৈ পাচলি চাচলি দি হৈ গ'ল পাচলি বেলেগ বিশেষ একো নাই আলু তাৰপিছত বিলাহী পিঁয়াজ এনেকৈ বনোৱা হৈছে আৰু ধুনীয়াকৈ এইখিনি ভাজি সিজি ল' ফ্লেমত ভাজিবলৈ দিছোঁ আৰু এইটো একো মানে ৰেচিপি বুলি দিয়া নাই মানে মই দিনটো কৰ্মজীখিনিৰ সৈতে আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তো সেইকাৰণে ভাবিলোঁ এইটো দেখাই দিওঁ বুলি তো এইটো ভিডিঅ'ত এড কৰিছোঁ আৰু লগত দিছোঁ একদম মানে জালুকীয়া টাইপৰ বনাইছোঁ বহুত মানে বতৰটো অলপ ঠাণ্ডা আৰু বেছি গৰম হ'লে জালুকটো খাব নোৱাৰিলে তো জালুকটো খাবগৈ নোৱাৰি মানে চব্জিত তো মোৰ মানে জালুক দিয়া চব্জি খুব ভাল লাগে খাই তো ইয়াতো অকণমান এড কৰি দিছোঁ তো বাকী যি কি নহওক ভিডিঅ'টো এনেকৈ আপোনালোকক আজি থুলমূলকৈ ভিডিঅ' এটা দিলোঁ মহাশিৱৰাত্ৰি বুলি আপোনালোকে এটা কথা মন কৰিছে নাই নাজানো মানে মই মানে প্ৰায় ৰাতি সাঁজটো ৰাতি জুইশালত মানে জুইত বনাওঁ গেছত নবনাওঁ মানে চব্জিটো তো মানে কেইদিন মানে ইমানেই গৰম হৈছে ন মানে গৰম উঠিছে মানে আৰু মই ৰাতি 2খন কাপোৰ লৈ শুওঁ আৰু আজিকালি 1খন কাপোৰ লৈ শুওঁ ইমানেই গৰম হৈছেগৈ নহয় মানে পাছনিশালে অকণমান ঠাণ্ডা হয় কিন্তু আগনিশা বহুত গৰম উঠে আৰু কেতিয়াবা মনেই গুচি যায় মানে একদম যেন ফেন লগাই হৈ থাকিম তেনেকুৱা নিচিনা লাগে ইমানেই গৰম উঠিছে মোৰে হৈছে তেনে বেলেগো আৰু গৰম ঠাণ্ডাটো লাহে লাহে কমিছেগৈ মানে তো সেইকাৰণে মই এতিয়া ৰাতি সাঁজটো আজিকালি গেছত বনাব লৈছোঁ আৰু মানে জুই ধৰিবলৈ একেবাৰে এৰি দিছোঁ মানে ইমানেই গৰমতে জুইৰ ওচৰত ভালো নালাগে আৰু ঠাণ্ডা দিনকেইটা প্ৰায় এইটো বছৰৰ ঠাণ্ডা দিনকেইটা মই একেৰাহে অকল জুইতে চব্জি বনালোঁ তো এতিয়া মানে কথাটো মনত পৰিলে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ খাই বৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া আহিলোঁ শুবলৈ বুলি ধুনীয়াকৈ বিচনাখনৰ পাৰি লৈছোঁ আৰু নিজৰ বিচনাখনত শোৱাৰ সমান সুখৰ ঘুমটি আৰু ক'তো নাই কাৰণ লোকৰ বিচনাখন যিমানেই আৰামদায়ক নহওক লাগিলে যিমানেই নামী দামী নহওক কোমল নহওক কিন্তু নিজৰ বিচনাখনত শোৱাৰ সমান সুখ আৰু ক'তো নাপায় মই শুব নোৱাৰোঁ বিশেষকৈ যি কি নহওক আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰা আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোকে সোনকালে পায় ঠিক আছে তেনেহ'লে পুনৰ অন্য নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজি সকলোকে গুড নাইট